বাংলাদেশ হুঁশিয়ার কিয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনে বাংলাদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব পৰা নাই ইছলামৰ কোনখন কোৰআন হাদিছত আছে যে এজন হিন্দুৱে অপৰাধ কৰিব বুলিয়েই ইছলামৰ নাম লৈ সেইজন হিন্দুক গছত ওলমাই পেট্ৰল লগাই জ্বলাই দিব লাগিব আমি খুবেই দুখ পাইছোঁ আমিও মুছলমান কিন্তু আমাৰ আদৰ্শ তেনেকুৱা নহয় বাংলাদেশৰ সকলো মুছলমানক আমি বেয়া নাপাওঁ কিন্তু যিসকল মুছলমানে জিহাদৰ নাম লৈ জিহাদৰ মানে কেতিয়া মানুহ হত্যা কৰা নহয় তেওঁলোকে জিহাদৰ নামত যেনেকৈ আজি বাংলাদেশত অসহায় হিন্দুক গছত ওলমাই জ্বলাই দিলে এয়া তেওঁলোকে উগ্ৰপন্থীৰ কাম কৰিছে সন্ত্ৰাসবাদীৰ পৰিচয় দিছে আজি বিশ্বৰ প্ৰতিজন মুছলমান এই বাংলাদেশীসকলৰ কাৰণে অপমানিত হৈছে আজি সেই দীপু নামৰ ব্যক্তিজনকে কেৱল সেই বাংলাদেশৰ উগ্ৰবাদী মৌলবাদীয়ে হত্যা কৰা নাই প্ৰতিজন মুছলমানকে হত্যা কৰিছে তেওঁলোকে গতিকে প্ৰধান উপদেষ্টা খকিয়াই দিব বিচাৰিছোঁ বাংলাদেশত আপোনালোকৰ সংখ্যালঘু হিন্দুক সুৰক্ষা প্ৰদান কৰক নহ'লে কিন্তু ইয়াৰ ফলাফল খুবেই ভয়াবহ হ'ব আৰু লগতে সংবাদ মাধ্যমত দেখি আছোঁ যে তেওঁলোকে চিঞৰি থাকে যে তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ 7 সিষ্টাৰ নেকি তেওঁলোকে দখল কৰিব তেওঁলোকে এইখিনি কোৱাৰ সাহস ক'ত পালে তেওঁলোকৰ যদি দম থাকে বাংলাদেশৰ প্ৰধান উপদেষ্টাক ঘোষণা কৰিব দিয়ক ঘোষণাই নহয় বাংলাদেশৰ প্ৰধান উপদেষ্টাৰ যদি দম আছে তেতিয়াহ'লে যে মানে বিয়াঘৰত যে বম ফটকা আছে ফটকা এটা লগাই পিনে আমাৰ ভাৰতৰ জমিনত পেলাই দিবলৈ কোৱা হ'ল যদি দম আছে কি আছে বাংলাদেশৰ আজি বাংলাদেশ যদি ভাৰতে ইচ্ছা কৰে বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা কৰিব পাৰিব কিন্তু ভাৰতৰ আদৰ্শ তেনেকুৱা নহয় দুৰ্ভাগ্যজনক বিষয় আজিলৈকে কিয় আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীজনে বাংলাদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব পৰা নাই আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ আৰু যাৰ কাৰণে আজি আমি টোপামাৰী বজাৰত কামৰূপ জিলা সমিতিৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কামৰূপ জিলা সমিতিৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু তীব্ৰভাৱে নিন্দা জনাইছোঁ এনেধৰণৰ ঘটনাক জয় আই অসম বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক বাংলাদেশ হুঁশিয়াৰ বাংলাদেশ হুঁশিয়াৰ যদি তেওঁলোকে শান্তি থাকিব বিচাৰে তেতিয়াহ'লে এনেধৰণৰ কাণ্ড যাতে ভৱিষ্যতত নকৰে তেওঁলোকক সুকিয়াই দিয়া হ'ল আৰু বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ ডক্টৰ মোহাম্মদ ইউনুছ তেওঁ এজন ব্যৰ্থ চৰকাৰ অসভ্য চৰকাৰ অভদ্ৰ চৰকাৰ তেওঁৰ সময়ত অকল এইটো কাণ্ড নহয় বহু ধৰণৰ কাণ্ড হৈ আছে বাংলাদেশত তেওঁ নিয়ন্ত্ৰণ কৰিব পৰা নাই কেনেধৰণৰ চৰকাৰ তেওঁ গতিকে মোদী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ বাংলাদেশৰ ওপৰত অতি শীঘ্ৰে একশ্যন ল'ব লাগে আৰু বাংলাদেশক দেখুৱাই দিব লাগে যে অকল সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰাৰ ফলত আমি কি কৰিব পাৰোঁ আৰু তেওঁলোকৰ এটা এতিয়া মুখে মুখে আমি শুনাই আছোঁ তেওঁলোকক 7 সিষ্টাৰ লাগে 7 সিষ্টাৰ কিহৰ 7 সিষ্টাৰ তহঁতৰ 7 সিষ্টাৰ অসমৰ ভাৰতৰ আৰু ভাৰতৰ হৈ থাকিব তেওঁলোকৰ 7 সিষ্টাৰৰ হৈ কথা কোৱাৰ অধিকাৰ তেওঁলোকক ভাৰতে দিয়া নাই আৰু জিন্দগীত নিদিয়ে অন্তৰ্বৰ্তীকালীন চৰকাৰ ডক্টৰ মোহাম্মদ ইউনুছ তেওঁক সুকিয়াই দিব বিচাৰিছোঁ অতি সোনকালে এই দোষীবিলাকক কৰায়ত্ব কৰক আৰু শাস্তি দিয়ক নহ'লে তেওঁলোকে কিন্তু হিউমেন ৰাইটছত ডাঙৰ এটা কেছ খাই যাব আৰু তেওঁলোকৰ ওপৰত ডাঙৰ এটা হামলা কৰা হ'ব তেওঁলোকে হুঁশিয়াৰ হৈ থাকক আৰু হামলাৰ কাৰণে প্ৰস্তুত হৈ থাকক ধন্যবাদ